নমস্কাৰ সেনুৰীয়া জোন এই গীতটি আপোনালোকৰ মাজলৈ বুলি খুব কম দিনৰ ভিতৰত আহিব আৰু আজি আহিছোঁ মই মানে ফটোশ্বুট এটা আছে আৰু মেকআপ চেকআপ কৰা নাই আমি মানে মই মেকআপ কৰি খুব বেয়া পাওঁ ভাল নালাগে তো মোৰ লগত মানে সংগ দিছে অৰ্থাৎ যোনে ফটোশ্বুট কৰিব মোৰ বন্ধু আমি একেলগে পঢ়া বিজিত ৰাভা খুব সুন্দৰ ফটোগ্ৰাফাৰ আৰু আপোনালোকেও তেখেতক বিয়া সভা বিভিন্ন অনুষ্ঠানলৈ বুলি বা ভিডিঅ' এনেকৈ যদি এলবাম বনায় বা গীতৰ হেৰি কৰে তেখেতক মাতিব পাৰে আৰু আমি সাজু হৈছোঁ দেখিছেনে কেইটামান ফটোশ্বুট কৰিম আৰু গানটো কম দিনৰ ভিতৰত আপোনালোকলৈ আহি আছে প্ৰথমতে আপোনালোকক মই গানটো মানে অডিঅ' হিচাপে আপোনালোকৰ মানে আগবঢ়াই দিম আপোনালোকৰ ওচৰত আৰু তাৰপিছত তাৰ কেইদিনমান পাছতহে মই ভিডিঅ' বনাম আৰু ভিডিঅ'টো এটা সেই ক্লিপটো বেলেগ হ'ব মই পিছত ক'ম সেই বিষয়টো আৰু গানটো কম দিনৰ ভিতৰত আহিব গতিকে আপোনালোকে আশা কৰোঁ মৰম আশীৰ্বাদ কৰিব গান সকলোৱে শুনিব আৰু গানটো আপোনালোকে ৰীলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব গতিকে ভিডিঅ'টো ইমানেই আছিলে এয়া এতিয়া সাজু হৈছোঁ অকণমান পিছত আমি ফটোশ্বুট কৰিম ধন্যবাদ নমস্কাৰ জয় অসম